দিৱস ডিফু চহৰৰ বিদ্যালয় মহাবিদ্যালয়সমূহত শিক্ষক দিৱস পালন বোকাজানতো আৰম্ভৰ পূৰ্ণভাৱে উদযাপন শিক্ষক দিৱস শিক্ষকসকলে শিক্ষক দিৱসৰ পুৱাতে CM ৰংহাঙৰ হাতত প্ৰদান কৰিলে এখন স্মাৰক নমস্কাৰ অসমীয়া প্ৰাইম টাইমৰ হৈতে ষ্টুডিঅত মই সঞ্চয়তা তেৰনপি এতিয়া আহিছো প্ৰথমটো বাতৰিলে সমগ্ৰ দেশ তথা ৰাজ্যৰ লগত সংগতি ৰাখি কাৰ্বি আংলঙৰ ডিফু চহৰৰ আটাইবোৰ বিদ্যালয় মহাবিদ্যালয়সমূহত শিক্ষক দিৱস উলহ মালহেৰে পালন কৰিছে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনটোকে পৰৱৰ্তী সময়তে দেশে শিক্ষক দিৱস হিচাপে পালন কৰে ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা শিক্ষাবিদ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ একান্ত ইচ্ছা অনুসৰি তেওঁৰ জন্মদিনটোক শিক্ষক দিৱস হিচাপে পালন কৰা হয় ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা শিক্ষাবিদ গৰাকীৰ জন্মদিনটোক তেওঁৰ অনুগামীসকলে জন্ম দিৱস হিচাপে পালন কৰি থকা কাৰ্যটোক তেওঁ বৰ ভাল নাপাইছিল কৈছিল তেওঁৰ জন্মদিন পালন যদিহে কৰিব বিচাৰে তেন্তে তেওঁৰ জন্মদিনটোক শিক্ষক দিৱস হিচাপে পালন কৰাটোৱে উত্তম হ'ব প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকীৰ ইচ্ছাক সন্মান জনাই তেওঁৰ প্ৰতিটো জন্মদিনটোক সতীৰ্থ তথা দেশবাসীয়ে প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকীৰ প্ৰতিটো জন্মদিনটোক শিক্ষক দিৱস হিচাপে পালন কৰি আহিছে আন বছৰৰ দৰে ডিফু চহৰৰ প্ৰতিটো বিদ্যালয় মহাবিদ্যালয়সমূহত ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ এবাৰ 129 সংখ্যক জন্মদিনটোত উলহ মালহেৰে শিক্ষক দিৱস হিচাপে উদযাপন কৰিলে ডন বস্কো খ্ৰীষ্টিয়ান স্কুল DAV ডিফু চৰকাৰী মহাবিদ্যালয় ডিফু বালক উচ্চতৰ মহাবিদ্যালয় বদন মেমৰিয়েল হাই স্কুল চন্দ্ৰ সিং তেৰণ হাই স্কুলকে ধৰি চৰকাৰী আৰু বেচৰকাৰী শিক্ষা প্ৰতিষ্ঠানে শিক্ষক দিৱস পালন কৰিলে দেশৰ সমগ্ৰ ৰাজ্যৰ লগতে সংগতি ৰাখি কাৰ্বি আংলঙৰ বোকাজান চহৰৰ আটাইবোৰ শিক্ষা প্ৰতিষ্ঠানতে আৰম্ভৰ পূৰ্ণভাৱে উদযাপন কৰিলে শিক্ষক দিৱস কাৰ্যসূচী অনুসৰি বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীসকলে নিজৰ শিক্ষাগুৰুসকলক নিজৰ মন পছন্দ উপহাৰ প্ৰদানেৰে সন্মান যাচে ইয়াৰ পিছতে শিক্ষক দিৱসৰ উপলক্ষে আয়োজিত সভাত শিক্ষকসকলে দেশৰ খ্যাতনামা শিক্ষাবিদ তথা প্ৰাক্তন ৰাষ্ট্ৰপতি সৰ্বপল্লী ৰাধাকৃষ্ণনৰ শিক্ষা আৰু কৰ্মজীৱনৰ ওপৰত বিশদ আলোচনা দাঙি ধৰি ছাত্ৰ-ছাত্ৰীসকলক অনুপ্ৰেৰণা দিয়ে বোকাজানৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ ডিফু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ এটা দলে 5 ছেপ্টেম্বৰৰ শিক্ষক দিৱসৰ পুৱাতে উপস্থিত হয় মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ চৰকাৰী বাসভৱনত বিদ্যালয়খনৰ কেইবাটাও সমস্যাসমূহ সমাধানৰ দাবী সম্বলিত এখন স্মাৰক পত্ৰ পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ৰংহাঙৰ হাতত তুলি দিলে ৰেংবংহম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকসকলে স্মাৰক পত্ৰত উল্লেখিত প্ৰধান বিষয়বস্তু যথাক্ৰমে বিদ্যালয়ৰ চৌহদৰ ভিতৰত এখন কেন্টিন সজাই দিয়া বিদ্যালয়ৰ বাউণ্ডাৰী ৱাল পুনঃ নিৰ্মাণ কৰি দিয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কেন্দ্ৰৰ গেট নিৰ্মাণ কৰি দিয়া আৰু বিদ্যালয়ৰ চৌহদৰ ভিতৰত পানীৰ পৰ্যাপ্ত ব্যৱস্থা আদি মুখ্য কাৰ্যবাহী গৰাকীয়ে কয় যে প্ৰস্তাৱসমূহৰ সম্পৰ্কে বিচাৰ কৰিবলগীয়া আৰু যিমান শীঘ্ৰে পাৰে এইসমূহ সমস্যাৰ কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰাৰ আশ্বাস দিয়ে ৰংহাঙে স্পেচিয়েল ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলং জিলা কংগ্ৰেছ কমিটি তথা সাংসদ বীৰেন সিং ইংটিৰ নিৰ্দেশত জিলা কংগ্ৰেছ কমিটিৰ সদস্য তথা বিষয়ববীয়াসকলে বাগৰি পৰিষদ সমষ্টিৰ বানাক্ৰান্তৰ মাজত উপস্থিত হ'ল হাতত খাদ্য সামগ্ৰীকে লৈ যোৱা 13 আৰু 17 আগষ্টত ব্ৰহ্মপুত্ৰ নদী আৰু ধনচিৰি নৈৰ বাঢ়নি পানীয়ে বুঢ়াই পেলাইছিল চাৰমেন সিংনাৰ হলিৰাম ইংলেং গাঁৱৰ 31টা পৰিয়ালৰ বাসগৃহ বিপদকালত এখাৰী আশা ভৰা মাত আৰু যত সামান্য সাহায্য সামগ্ৰীৰ লগত লৈ কাৰ্বি আংলং মহিলা কংগ্ৰেছৰ সভানেত্ৰী কাছাং তেৰাংপি নীলি ব্লক কংগ্ৰেছৰ সভাপতি ৰাজেন ইংটি দুৱাৰ বাগৰি মণ্ডল কংগ্ৰেছৰ সভাপতি ৰাম সিং তেৰণ মহিলা কংগ্ৰেছৰ কৰ্মী জেলিনা তেৰনপি আৰু আশা ফাংচপি প্ৰমুখ্য ব্যক্তিসকলে 5 ছেপ্টেম্বৰত উপস্থিত হয় বানাক্ৰান্তৰ ওচৰত দলটোৱে খাদ্য সামগ্ৰী হিচাপে লগত 600 কেজি চাউলকে ধৰি দালি আলু লগত লৈ গৈছিল বোকাজানৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ
পৰৱৰ্তী অংশৰ যোৱাৰ আগত লৈছো চমু বাণিজ্যিক বিৰতি SMV Motors. All types of hero bikes and scooty as well as self-service, accessories and spare parts are available here. For any purpose, you can contact Kunal Kumar Gupta 9678498550, Manadas 9085973443, Ranjit Singh 9613731109. And also HDFC Finance available here. For finance, contact 9613731109. SMV Motors, Rongkhalan, opposite of DIG Bungalow, Karbi Anglong Difu, Mancha Road, 782460. Blossom Beauty Clinic and Training Center. Facilities available. List of haircut, hair treatment, hair oiling, henna, straightening, hair perming. Full body spa, coloring, waxing, manicure and pedicure, party makeup. List of facial, signature galvanic facial, signature Orleda facial, gold, pearl, diamond facial, fruits facial, cleanup, normal facial and bleach. Blossom Beauty Clinic and Training Center, KST Road near Aturkimi Outlet, Difu, Karbi Anglong. Banalata Chaudhary Deka 9435539500. Aturkimi Outlet opposite LDRB Difu, Karbi Anglong, Assam. 10% off in every kitchen and dining items like Hawkins, Flax, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items. Assamese Small Industries Development Corporation Limited opera ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস হৰিহৰ তেল হালধিৰ গুৰি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব নিবাৰ বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এটি আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ওয়াটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ওয়াটাৰে আপোনাক দূষিত পানীৰ ভয়াবহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ওয়াটাৰ স্বাগতম বিৰতিৰ পিছত পুনৰ ঘূৰি আহিছো বাতৰি মজিয়ালে হাৰঘাট বিধানসভা আৰু ডিফু বিধানসভাৰ অন্তৰ্গত কাৰ্বি ফাৰ্মাৰ এছ'চিয়েশ্যনৰ শাখা কমিটি আৰু কেন্দ্ৰীয় কমিটিৰ সদস্য তথা বিষয়ববীয়াসকলৰ মাজত অনুষ্ঠিত হৈ গেট টুগেডাৰ বৈঠক ডেনগাঁও চেৰিকালচাৰ সিড ফাৰ্ম ট্ৰেইনিং চেণ্টাৰত অনুষ্ঠিত হোৱা এই বৈঠকত কেইবাটাও আত্মসহায়ক গোটসমূহৰ মাজত বিতৰণ কৰে একোটাকৈ গাহৰি পোৱালি কাৰ্বি আংলং জিলাৰ দুখীয়া কৃষকসকলক স্বাৱলম্বিতাৰ দিশত আগুৱাই নিয়াৰ লক্ষ্যৰে জিলাখনৰ পৰম্পৰাগত খেতি কামক এটা গতি প্ৰদান কৰিব বিচাৰিছে ভাৰত চৰকাৰে চৰকাৰৰ কৃষি মন্ত্ৰণালয় আৰু পৰিকল্পনা আয়োগে আঁচনি সঠিক কাৰ্যকৰীৰ বাবে শীঘ্ৰে বিচাৰিছে গ্ৰাউণ্ড ৰিপৰ্ট শিক্ষিত যুৱক যুৱতীসকলক কৃষি বিষয়ক গ্ৰাম্য উদ্যোগ গঢ়ি তুলি জড়িত কৰাৰ লগতে উপাৰ্জনৰ পথ প্ৰশস্ত কৰিব পাৰিব বুলি কাৰ্বি ফাৰ্মাৰ এছ'চিয়েশ্যনৰ বিষয়ববীয়াসকলে বৈঠকক আটাইকে জানিব দিয়ে উল্লেখক কাৰ্বি ফাৰ্মাৰ এছ'চিয়েশ্যনৰ সভাপতি সাম সিং হানছেৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে টিংকু ইংটিয়ে কেমেৰা পাৰ্চন ষ্টেফন টেৰনৰ সৈতে ৰাতিশ ৰংফৰৰ ৰিপৰ্ট কাট নিউজ কাৰ্বি সাহিত্য শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ আহ্বানত পৰিষদৰ আলোচনা কক্ষত 5 ছেপ্টেম্বৰত অনুষ্ঠিত হয় মছ অৰ্থাৎ মেমৰেণ্ডাম অফ সেটেলমেণ্ট সম্পৰ্কীয় পৰ্যালোচনা সভা পৰিষদৰ আলোচনা কক্ষত অনুষ্ঠিত সভাত পৰিষদৰ অধ্যক্ষকে ধৰি
কাৰ্যবাহী সদস্য তথা পৰিষদৰ সদস্যসকলে উপস্থিত থাকে পৰ্যালোচনাত সহকাৰী ৰাজহ বিষয়া আৰু কৰ্মচাৰীসকল উপস্থিত থাকি ৰাজহ সম্পৰ্কীয় আলাপ আলোচনাত ভাগ লয় স্পেশাল ৰিপৰ্ট কাট নিউজ হাঞ্জালাংছ পথত ডিজেল ভৰ্তি ট্ৰাকৰ টেংক দাঁতি কাষৰীয়া ৰাইজক আৰু কোনে পায় সুবিধা পায় বাল্টিয়ে গেলানি কঢ়িয়ালে ডিজেল বুকাজান আৰক্ষী থানাৰ অন্তৰ্গত হাঞ্জালাংছৰ AS 1 পথত পুৱা 8 বজামানত ডিজেল ভৰ্তি ট্ৰাকৰ টেংক ফুটি যোৱাত সেই স্থানতে ৰখাই দিবলৈ বাধ্য হয় টেংক ভৰ্তি ডিজেল কঢ়িওৱা ট্ৰাকখন দিগবৰ পৰা সুবুৰীয়া ৰাজ্য মণিপুৰলৈ যাবলগীয়া MN01 AA 0339 নম্বৰৰ ট্ৰাকখন এনেদৰে ৰখাই দিবলগীয়া হয় ডিজেল ভৰ্তি টেংক ফুটি যোৱাৰ বাবে অৱশ্যে ট্ৰাকখন এনেদৰে বাধ্য হৈ ৰখি যোৱাৰ সুবিধা লৈ ৰাইজে তেল কঢ়িয়াই থকা বাতৰি পুৱাৰ লগে লগে বুকাজান থানাৰ আৰক্ষী আহি উক্ত স্থানত উপস্থিত হয় আৰু ততালিকে আৰক্ষীৰ হস্তক্ষেপত তেল লোৱা কাৰ্য বন্ধ কৰি দিয়ে আৰু সকলোকে নিজৰ নিজৰ ঘৰলৈ যাবলৈ দিয়া হয় বুকাজানৰ পৰা আনন্তৰাং কাট নিউজ এৰা ৰাইজে নিজে বনোৱা ৰাইজে নিজে সজোৱা এতিয়া হাতত কোৰ চিপ্ৰাং খাডালৈ ৰাজপথলৈ ওলাই আহিল জাকে জাকে একাংশ গয়া ৰাইজ বিজেপি চৰকাৰৰ নিৰ্বাচনৰ সময়ত দিয়া মিঠা মিঠা প্ৰতিশ্ৰুতিক আশা পালি ঘৰত হাত খাবতি থকা সময় আৰু উকলি গ'ল ধনচুৰি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত আপাৰ দিলাজী আৰু হাবজানৰ 10 কিলোমিটাৰ জয়গড় গড় কাপ্তানী পথৰ মেৰামতি দৃশ্য এয়া ঘৰে প্ৰতি বৰঙণি তুলি চেণ্ট প্ৰেভেল ক্ৰয় কৰি আনি পথ মেৰামতিৰ কামত জপিয়াই পৰিছে অঞ্চলটোৰ যুৱকসকল বাৰিষাত বৰষুণৰ কালচত কণ কণ ল'ৰা ছোৱালী স্কুললৈ অহা যোৱাকে ধৰি চিৰিয়াছ ৰোগীসকলক লৈ পথটোৰে যাতায়াত কৰাৰ ভীষণ অসুবিধা হৈ পৰিছে বিগত কংগ্ৰেছৰ শাসনৰ কালচোৱাত ধনচিৰি সমষ্টিৰ জনপ্ৰতিনিধি প্ৰদীপ ডিফুচাই মাহি আৰ দৃষ্টি দি একো নকৰাকৈ পেলাই থৈ দিলে সেই দীঘলীয়া বছৰ কেইটাৰ ভিতৰত পথৰ সীমাহীন দুৰ্গতিৰ বাবে দুৰ্ঘটনাও সংঘটিত হ'ল বহুতো সেয়ে ৰাইজে যেনে তেনে কুশলভাৱে চলি যাব পৰাকৈ এই ব্যৱস্থা গ্ৰহণ কৰিছে আৰু ৰাইজৰ আশা শীঘ্ৰে পৰিষদত মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙৰ নেতৃত্বাধীন পৰিৱৰ্তনকামী বিজেপি চৰকাৰে গড় কাপ্তানী পথটো মেৰামতি কৰি বিজেপিয়ে অন্ততঃ নিজৰ প্ৰতিশ্ৰুতিৰ ৰক্ষাৰ নিদৰ্শন দাঙি ধৰকহি স্পেশাল ৰিপৰ্ট কাট নিউজ ইয়াৰ লগে লগে ষ্টুডিঅ'ৰ পৰা মই সঞ্জয় তাই বিদায় লৈছো ধন্যবাদ